নমস্কাৰ, অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ গাঁৱৰ গোটৰ মহিলাসকলে কি খেতি লগাইছে, কেনেকৈ লগাইছে সকলো কথা জনাম বুলি এটি সৰু ভিডিঅ' প্ৰস্তুত কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি আমাৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নিশ্চয় লাইক এটা কৰিব। আহক তেনেহ'লে আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া গোটৰ মহিলাসকলে কি খেতি কৰিছে, ক'ৰ পৰা বীজবিলাক আনিছে সকলোখিনি ক'ব, আপোনালোকে শুনি ল'ব। আৰু যিহেতু গোটেইকেইজনী আমাৰ গাঁৱৰে মহিলা, সেইটো কাৰণে মই আপুনি নবলি তুমি বুলিছোঁ। এতিয়া আৰম্ভ কৰোঁ। তোমাৰ নামটো প্ৰথমতে কোৱাচোন। নমস্কাৰ, মোৰ নাম শ্ৰী বিষয়া মদাহী আৰু গোটটোৰ নামটো নাম হৈছে আমাৰ শান্তি প্ৰগতি আত্মসহায়ক গোট। কি খেতি কৰিছা? আমি প্ৰথমতে মচুৰ, মটৰ আৰু বুট খেতি কৰিলোঁ। এই বীজবিলাক এই যি খেতি কৰিছা, এই বীজবিলাক ক'ৰ পৰা আনিছা, কোনে দিছে? বৰবৰী ভিচিডিচিৰ অফিচৰ পৰা আমাৰ চুখী অনু বাইদেৱে দিছিল। তাই দিয়াৰ কাৰণে আমি এইখিনি খেতি কৰিব পালোঁ। এই কেইবিঘামান খেতি লগাইছা? 7 বিঘা। বুট কৰিলোঁ আধা বিঘা, তাৰপিছত মটৰ কৰিলোঁ 1 বিঘা, বাকী মচুৰ দিলোঁ। ভাল হৈছে না? বেয়া হোৱা নাই, ভালে হৈছে। এই গোটৰ মহিলাসকলে কৰিছা ইয়াতে? এই নিজে মাটি চহাইছা? হয়। কেইজনমান আছে গোটত? আমি 12 জন আছিলোঁ। গোটেইকেইজনে আহিছে না? গোটেইকেইজনে আহিছে। এইবাৰ প্ৰথম কৰিছা? আমি ট্ৰেক্টৰৰ লগাইছোঁ। লগাই আমি মহিলাসকলে বীজবিলাক পেলাইছোঁ। বীজবিলাক আমি নিজে পেলাই কিনে এতিয়া আমি তুলিবৰ সময় হ'ল। আমি সকলো মহিলাই ওলাই আহি, গোটৰ মহিলাবিলাকে ওলাই আহি এতিয়া আমি তুলিছোঁ। নিজে সকলোখিনি কৰিছা? নিজে সকলো কৰিছোঁ। ভাল লাগে না? হয়, ভাল লাগে। ইমানটো বেয়া হোৱা নাই না? বেয়া হোৱা নাই। এইবিলাক গোটৰ মহিলা? এইবিলাক আমাৰ আটাইয়ে আহিছে। আৰু এইবাৰ এইখিনি কৰিলোঁ। আৰু আগন্তলৈকে যদি আৰু আমাক অনু বাইদেৱে আৰু কিবা বীজ দে, তেতিয়া আমি খেতি কৰিম বুলি ভাবিছোঁ আৰু। ধন্যবাদ। ধন্যবাদ। চাওক, মহিলাসকলে মচুৰ তুলি আছে। মটৰ আৰু বুটবিলাক ইতিমধ্যে তোলা শেষ হ'ল। মচুৰবিলাক তোলা শেষ হ'লে সিহঁতে ঘৰত লৈ যাব আৰু ঘৰতে মাৰণ মাৰিব। এতিয়া চাওক, ইতিমধ্যে তোলা শেষ হ'ল। সিহঁতে এনেদৰে মূৰত লৈ ঘৰত গৈ আছে। চাওক, সিহঁতে ইমান কষ্ট কৰিলেও কষ্ট বুলি নাভাবে, কেৱল মুখত হাঁহি আৰু হাঁহি। চাওক, যোনে যেনেকৈ পাৰিছে তেনেকৈয়ে লৈ গৈ আছে। চাওকচোন, এইজনী আৰু ফূৰ্তিতে গান গাই এপাক নাচিয়ে দিলে। এইকেইজনীয়ে মূৰত লৈ গ'ল আৰু কিছুমানে চাইকেলত নিব আৰু কিছুমানে ঠেলাত নিব। এনেকৈ সিহঁতে ঠেলাত জাপি আছে। সিহঁতে নিজে ঠেলাত আনি লৈ যাব। মচুৰ, মটৰ আৰু বুট যিখিনি পায় তাৰে অলপ ঘৰত খাবৰ কাৰণে ৰাখি দিব আৰু অলপ বিক্ৰী কৰি দিব। সিহঁতে বিক্ৰী কৰি যিখিনি পইচা পায় মানে সেইখিনি নিজে অলপ খৰচ কৰিব আৰু ল'ৰা ছোৱালীক কিবা সৰু সুৰা বস্তু কিনি দিব। চাওক, এইজনী আৰু আমাৰ বাইদেউ বহুত ধেমালি কৰে।
চাওকচোন। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ।